आसमान में मत ढूंढो अपने सपनों को, सपनों के लिए जमीन भी जरूरी है। सब कुछ मिल जाए तो जीने का क्या मजा, जीने के लिए एक कमी भी जरूरी है। नमस्कार बंधुসকল, आन एक एपिसोड लई स्वागतम जनाइছো इंटरेस्टिंग क्रिएटिविटी लई। पजिटिव स्टोरी समूहे मानुहर दैनन्दिन कार्यक्रमणिकात যোগাত্মক प्रभाव पेलोৱা দেখা যায়। मानसिकভাৱে নিজৰ কৰ্মৰ প্ৰতি পজিটিভ হলে লক্ষ্যস্থানত উপনীত হ'ব পৰা যায়। हेलो फ्रेंड्स, আজি চমুকৈ দুটা পজিটিভ ষ্টৰী আলোচনা কৰিম। স্কিপ নকৰি ভিডিঅ'টো চালে নিশ্চয় আপোনাৰ জীৱনত আজিৰ পৰা পৰিৱৰ্তন আহিব। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে ইণ্টাৰেষ্টিং ক্ৰিয়েটিভিটি ইউটিউব চেনেল। প্ৰথম কাহিনীটো এনেকুৱা ধৰণৰ। এসময়ত এখন হাবিত বিভিন্ন প্ৰজাতিৰ চৰাই আছিল, কিন্তু তাত ময়ূৰ চৰাইবিলাক ডে বাই ডে কমি যোৱা আৰম্ভ কৰিলে, কাৰণ চিকাৰীয়ে চিকাৰ কৰে আৰু বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে। ময়ূৰ চৰাইবিলাকে নিজৰ অস্তিত্বক লৈ যথেষ্ট চিন্তিত হ'ল আৰু ভাবিলে এনেকৈ কিছুদিন চলিলে জংঘলৰ পৰা আমি নোহোৱা হ'ব লাগিব। গভীৰভাৱে চিন্তা কৰি মুখিয়াল ময়ূৰ দুটাই সাধু বাবাৰ ওচৰলৈ গ'ল আৰু গোটেই কাহিনী ক'লে। সাধু বাবাই মনোযোগেৰে শুনি উপদেশ দিলে যে যেতিয়া চিকাৰী আহিব তেতিয়া গছত বহি সকলোৱে একেলগে ক'বা, চিকাৰী আয়েগা, জাল বিছায়েগা, দানা ডালেগা, ফাচেংগে নেহি। ময়ূৰ চৰাইবিলাকে পিছদিনা চিকাৰী অহাৰ লগে লগে কোৱা আৰম্ভ কৰিলে, চিকাৰী আয়েগা, জাল বিছায়েগা, দানা ডালেগা, ফাচেংগে নেহি। চিকাৰীয়ে কথাষাৰ শুনি আচৰিত হ'ল আৰু সি নিৰাশ হৈ উভতি গ'ল, কাৰণ সি ভাবিলে আজি আৰু ময়ূৰ চৰাইবিলাক চিকাৰ কৰিব নোৱাৰোঁ। কেইবাদিন ময়ূৰ চৰাইবিলাকৰ এনেকুৱা কথা শুনি তাৰ জীৱিকা নিৰ্বাহৰ প্ৰত্যাহ্বান আহি গ'ল। অৱশেষত সি সাধু বাবাৰ ওচৰলৈ গ'ল আৰু গোটেই কাহিনী ব্যাখ্যা কৰিলে। সাধু বাবাই উপদেশ দিলে, তোমাৰ নিজৰ কৰ্ম কৰি যোৱা, ফল দিয়াৰ মালিক ওপৰৱালা। পিছদিনা চিকাৰী হাবিলৈ আহিল। লগে লগে ময়ূৰবিলাকে ক'ব ধৰিলে, চিকাৰী আয়েগা, জাল বিছায়েগা, দানা ডালেগা, ফাচেংগে নেহি। কিন্তু সি এইবোৰ কথাত গুৰুত্ব নিদি জাল বিছালে, খাদ্য দিলে আৰু অলপ সময় পিছত খাদ্যৰ লোভত ময়ূৰ চৰাইবিলাক জালত ফচি গ'ল। কাহিনীটোৰ পৰা প্ৰাপ্য শিক্ষা হ'ল, আমি জীৱনত যিকোনো বিষয় বা কথাৰ অৰ্থ বুজি লৈ কামত অগ্ৰসৰ হ'ব লাগিব। কথা বা বিষয়ৰ ওপৰত অৰ্থ নুবুজাকৈ কামত অগ্ৰসৰ হ'লে ময়ূৰ চৰাইৰ দৰে ফচিব লাগিব, অৰ্থাৎ ব্যৰ্থ হ'ব লাগিব। বন্ধুসকল, কাহিনীটো ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ কৰিব। দ্বিতীয় কাহিনীটো এনেকুৱা ধৰণৰ। জংঘলত এদিন এটা বাঘে শহাপহু এটা দেখা পাই পিছা কৰিলে ধৰাৰ বাবে যাতে ভক্ষণ কৰিব পাৰে। শহাপহু আগে আগে দৌৰি থাকিল আৰু বাঘ পিছে পিছে। হঠাৎ কিছু সময় পিছত শহাপহুটো গাঁত এটাত সোমাই গ'ল। বাঘে আচৰিত হৈ শহাপহুক সুধিলে, ইমান শক্তি তথা ডাঙৰ দেহাটো লৈ তোমাৰ নিচিনা সৰু শহাপহুটোক ধৰিব নোৱাৰিলোঁ। গাঁতৰ পৰা কোনোমতে চকুটো ওলাই শহাপহুৱে ক'লে, দোস্ত, তুমি খাদ্যৰ কাৰণে দৌৰিছিলা আৰু মই জীৱনৰ কাৰণে দৌৰিছিলোঁ, যাৰ বাবে তুমি মোক ধৰিব নোৱাৰিলা। চাওক ফ্ৰেণ্ডছ, সৰু কাহিনীটোৰ পৰা প্ৰাপ্য শিক্ষা হ'ল, আমি খাদ্যৰ কাৰণে দৌৰিলে ব্যৰ্থ হ'ম, কিন্তু জীৱনৰ কাৰণে দৌৰিলে সফল হ'ম। হেল্ল' ভিউৱাৰ্ছ, ভিডিঅ'টোৱে যদি আপোনাক 1% মটিভেট কৰাত সহায় কৰিছে তেন্তে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনজনলৈ শ্বেয়াৰ কৰিব। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ এনেকুৱা মজাৰ ভিডিঅ' অসমীয়াত পাবলৈ নিশ্চয় আমাক ছাপোৰ্ট কৰিব। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক।